পৰৱৰ্তী খবৰ বকুৰ বন্দ্ৰাপাৰাৰ গুলীচালনাত জড়িত দুই বনকৰ্মীক আটক সিদ্ধাৰ্থ সিনহা আৰু ইমতাজ আহমেদ বকু আৰক্ষী থানাত জেৰা দুয়ো বনকৰ্মীক শুকুৰবাৰে হাতী খেদিবলৈ চলোৱা গুলীত নিহত হৈছিল এটি শিশুটিৰ মাতৃও গুলীবিদ্ধ হৈ জিএমচিএইচত বৰ্তমান চিকিৎসাধীন ঘটনাক লৈ বন্দ্ৰাপাৰাত এতিয়াও উত্তেজনা অব্যাহত আছে শিশুটিৰ মৃতদেহ ঘৰলৈ অনাৰ পিছত উত্তেজনা জিএমচিএইচত চিকিৎসাধীন মালবিকা দৈমাৰী নামৰ মহিলাগৰাকী ৰাজ্য চৰকাৰে চিকিৎসা ব্যয় বহন কৰিব বুলি ঘোষণা কৰিছে আৰু এই শোকাবহ ঘটনাৰ পিছতেই বকুৰ বন্দ্ৰাপাৰা অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল শ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই শোকাবহ ঘটনাতে এটি কণমানিৰ মৃত্যু হৈছিল বনকৰ্মীৰ যি গুলী হাতীলৈ লক্ষ্য কৰি যি গুলী সেই গুলীয়ে ভেদি গৈছিল এটি কণমানিৰ শৰীৰ আৰু লগতে মাতৃৰ শৰীৰতো আঘাতপ্ৰাপ্ত হৈছিল সেই গুলীয়ে আৰু শিশুটিৰ মাতৃ বৰ্তমান জিএমচিএইচত চিকিৎসাধীন আৰু ঘটনাক লৈ বন্দ্ৰাপাৰা অঞ্চলত উত্তেজনা অব্যাহত আছে আৰু প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠিচালনা কৰিছিল আৰক্ষীয়ে আৰু সেই লাঠিচালনাৰ ফলত এজন লোক আহত হৈছিল তেওঁ বৰ্তমান জিএমচিএইচত চিকিৎসাধীন আৰু জিএমচিএইচত চিকিৎসাধীন হৈ আছে মালবিকা দৈমাৰী নামৰ শিশুটিৰ মাতৃও